গান নচাইকে গান মাৰি আছে তাৰ লেভেল খাতো ऐसा लगा जैसे खिलता गुलाब जैसे शायर का ख्वाब जैसे र আমাৰ এই চাল্লু ভাগ যাই কেনে সুধু ৰ কিহৰ বা আজি তাৰ ৰোমান্টিক মুডত আছে দেখোন কে চাল্লু ভাই কি কৰি আছা তে খবৰ কি তোৰ ভাবি আছো ৰ কিবা এটা এটা কি কৰিম মই দিহাটো পানাই তাতে কিবা দিহা চিয়া আছে নেকি আইডিয়া চাইডিয়া আছে যদি কওঁ মেক্সকলা কথাটো কলিহে তোক মই আইডিয়াটো দিম ইস বেটাৰ দম নাচাইকিয়া তাৰ বাপৰে বাপ হকি গৈছো তাৰ কথা শুনি কিনে মই অলপ মানুহটো হেনাই দেছো পিছৰ পৰা কোনোবা হেনেকে চাই থাকে হা নহ'লে গোটাই একদম শুনা পালি গোটাই একদম আমাৰ একদম বেয়াকে বদনাম হৈ যাব আচ্ছা বসু বয়াতে দেখান পাতিম বুলি ভাবছিলো এই লকডাউনৰ টাইমত কৰোণা ভাইৰাছৰ দিন না সেইকাৰণে এতিয়া যদি বেয়া পাতো খৰচা কম হ'ব মানুহ বেছি মাতবা নালাগে বেছি খৰচা নাযায় এতিয়া আপি ক'ত বিচাৰি পাম সেইটো মাথা মাৰ তাকো তুই চিন্তা কৰছা আপিত টেনশ্যন কৰছা সেই যে পেটলা জীয়াক আছে পেটলা জীয়াক চাও যাও আমাৰ গাঁৱৰে নাকি ক এই বেটা মাই মুখা পেটলা জীয়াক চাবা আহিছে আমাৰ গাঁৱৰ আপি আমাৰ গাঁৱতে ৰাখিম বুলি ভাবছা নেকি তই বেলেগ ক'ৰবাত আপি আছে যদি ক নহ'লে মাৰি চাৰি তোৰ এতিয়া মই গল্টি মাৰি একদম নাক দ্বাৰা ভাঙি পেলাম এই নহয় এই তই কথাটো বুজি পোৱা নাই তাৰমানে পেটলা জীয়াকৰ আপি কেইটা জানা দুটা এটা বম্বাইত থাকে বম্বাইত থকাটো মস্ত বগা গাখীৰৰ দৰে বগা সেইটো আনি দিম তোক বম্বাইত থাকে মই দেখোন কোনোদিন দেখা নাই তুই কেনেকৈ দেখা পালি বম্বাইত থকা বুলি তুই কেনেকৈ গম পালি মই অলপ মানুহটো হেনাই দেচোন এতিয়া যাওঁ পটাপট যাওঁ সিদিনাখনে সি বেটাই মোক মাইৰ খুৱাইছিল নহয় ৰাইজৰ ৰাম ধুলাই খুৱাইছিল মোক আজি তাক উল্টা পাল্টাকে দিব চাই থাক ৰাইজ মজা লাগব এই আৰু ৰখি গ'লে জলদিয়া এই শুনছা আমাৰ ঘৰত কোনে আহিছে চাইছো আহ এই দেউতাই এতে আহি কেনে ব দেচোন কচোন ক তহন দুটাই কিয়া বা আহিলি কি কাৰণত আহিলি আমাৰ তাকে এই ঢকৰা মোৱা কচোন ক তই ক মই নকৰে এই আমাৰ চাল্লু ভাইৰ তোহাৰ যে বম্বাইত থকা আপিটো আছে আপিটোক বিৰাট পচন্দ লাগছে বোলে তাকে বোলে বেয়া কৰিব বোলে সেইকাৰণে চাবা আহিছো দে আমি তাইতো এতিয়া ঘৰত নাই স্কুলৰ লগৰ আপিকেইটাৰ লগত ফুৰিব গৈছে অলপমান চকুৰ ফালে মই ফোন কৰি মাতি দি আছো ৰ আমাৰ একো কথা নাই আমাৰ আপিটোৰ যদি পচন্দ লাগে তেতিয়াহ'লে আমি বিয়া দিম দে পেটলা কিন্তু আমাৰ চব কথা জানে দেই আমাৰ বয়াৰ হেন্দাগিলা গোটাই জানে কিন্তু যদি কিবা কাৰণত যদি পেটলাৰ যদি মনত পৰিব লাগে দহটাক কিন্তু একদম ইয়াৰ পৰা দৌৰাব কিন্তু দেই তহন দুটাই দে মই আহিছো ৰ তই খালি আপিটো দেখা পালে বিহু চাই নাযাবি দেই মস্ত থকা আপি কিমান নো থকা আপি মৰৰ পাছত কিমান ফেল পৰি গেল আৰু তই এইটো আপিৰ কথা কৈ আছা তোক চাবা আহিছে কোনিবা আমাৰ ড্ৰয়িং ৰুমত বহি আছে যাচো যা একবাৰ চাই দে যা পচন্দ হ'লে নিম যা তোক ও বাপৰে বাপ আৰু আইছি ও চাল্লু ভাই আইছি চাচো চা মস্ত থকা আপি দে ওতে মই দেখা নাই দেখোন ও বালে নেকি আজি মোক ভাল লাগ যা হৈছে যা তেতিয়াহ'লে যা ঠোকৰা মই মোক চাবা যে এদিনাখনে বাজাৰত লাংটা কৰি গুবাইছে তিনি মাহানে আৰু হাপি মাহানে আৰু মোক বিয়া কৰবাইছে এক দেউৰা কেইটা মানে একেবাৰে পাতে দেউৰা উস্তাদ কথাকেইটা পাত ভালকে পাত মই যাওঁ তোমাৰ নামটো কি তোক মোৰ নাম লগা হৈছে তোক মই চিনি নাপাওঁ বুলি ভাবছা তোক ফাটাও ৰ এতিয়া মাই মুখা আজি শেষ কৰিলা মাৰিলা মই শেষ দেজি মাক দিছি মাই মুখা বইনের পদা ঢকৰা মুখা লৈ যা মোক এৰপা নহ'লে মোক আজি লাল নীলা কলা পাকৰা কৰি পেলব মোক বিয়া কৰিব আহিছিলি কেনে মজা মোক দিব নহ'লে মোৰ এৰপা পলাই ভাল তাড়াতাড়ি বেটা মোক এৰি থৈ ক'ত গেলি তোক মই যাবা লাগলি তোক মই আজি ঘূৰাই নেৰো বেটা মোক মাৰি খোৱা বান্ধলি তই একে
ও মোৰ জি মাইক দিছি আজি মোক পিটি চিটি গোটাই হেকনা কৰি ফেলছি এই বিবাৰ কেইদিনা গেলি থাকে এতিয়া মই যাব মেডিকেলকো যাব নোৱাৰো কৰোণাৰ কাৰণে ফাৰ্মাচীৰ পাই যায় কিবা নহয় কিবা এটা কিনি আনব এই ঢকৰা মোক মই আজি আহিলি তাকো মই আজি সুধাই নেৰো আও বেটা দেও মাৰিছাৰ খাই কেনে গোটাই হেকনা কৰি আছে যাই কেনে খবৰটো লওঁ ৰ আইছা বেটা ফফলা কন্ত তক আজি মই ফফলা কৰিম আজি তক মই আজি ফাটাই পেলাম ৰ তই বেটা যতে যত লাগে মরবি বাজারত তেরি বাহানার মারি খাবি আপনি তোকে দেখা আসি দেখা পেলি তোকে নামরে কি করবো আর তুই তাকে ব্যবহার বাগিছিলি মই কি জানো এটা মাই মুখে একলাখান সব তোরে বুদ্ধি সব তোর বুদ্ধি করে কেনে মোক মাইর মাখান খুঁজা তোকে এতে দেওরা মইও এক দাউরি দাউরি মারি মেয়ে কাজি